কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ পদৰ বাবে নিৰ্বাচন সম্পন্ন বিনা প্ৰতিদ্বন্দ্বিতাৰে 28 সংখ্যক অধ্যক্ষ নিৰ্বাচিত এমএসি লংকিটিমক উষ্ম আদৰণি জনালে মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে মেগা মিছন সোসাইটি চিফ মিনিষ্টাৰ সমগ্ৰ উন্নয়ন যোজনাৰ অধীনত হিতাধিকাৰীসকলৰ মাজত বিতৰণ কৰিব ট্ৰেক্টৰ দুই পাৰ্বত্য জিলাৰ বাবে ক্ৰমে অহা আগষ্টৰ 5 আৰু 10 তাৰিখত বিতৰণ সিদ্ধান্ত কেবা বছৰৰ আগতে পৰিত্যক্ত অৱস্থাত এৰি আহিছিল ৰংপাংবস্থিত গড়কাপ্তানি কাৰ্যালয় অস্থায়ী কাৰ্যালয় হৈ পৰিছে এতিয়া সৰ্বোচ্চ স্থায়ী কাৰ্যালয়টি লুকাই পৰিছে জাৰ্মানীৰ বনৰ মাজত নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চয়তা দেৰনপি আগবাঢ়িছো প্ৰথমটো খবৰলে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ পদৰ বাবে 25 জুলাইত অনুষ্ঠিত নিৰ্বাচন শান্তিৰে সম্পন্ন বিনা প্ৰতিদ্বন্দ্বিতাৰে 28 সংখ্যক অধ্যক্ষ নিৰ্বাচন এমএসি লংকিটিমু বৰ্জন পৰিষদৰ সমষ্টিৰ পৰা একেৰাহে তিনিবাৰকৈ নিৰ্বাচনত বিজয় হোৱা এমএসি লংকিটিমুৰ এই বিজয়ত আনন্দিত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকে ধৰি আন পৰিষদ বৰ্গই কাৰ্বি পহৰে সদনতে জনাই উষ্ম আদৰণি বৰ্জন পৰিষদ সমষ্টিৰ পৰা একেৰাহে বিজয় হোৱা এমএসি তথা জনপ্ৰতিনিধি লংকিটিমুলৈ আহিল কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ শাসকীয় দলৰ 28 সংখ্যক অধ্যক্ষ হোৱাৰ সন্মান যোৱাকালি মনোনয়ন দাখিলৰ পিছত আজি অনুষ্ঠিত হয় নিৰ্বাচনৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে অধ্যক্ষ পদত বিজয় হ'ল লংকিটিমু নৱনিৰ্বাচিত অধ্যক্ষ লংকিটিমুক উপাধ্যক্ষ ৰিতেশ ইংহিয়ে সদনৰ অধ্যক্ষ আসনলৈ সন্মানেৰে আদৰি আনে আৰু লগে লগে ফুলৰ থোপাৰে উষ্ম আদৰণি জনাই মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে লগতে কাৰ্যবাহী সদস্য আৰু এমএসি সকলে একোখনকৈ ফুলাম পোহৰে জনাই উষ্ম সম্বৰ্ধনা উল্লেখ্য প্ৰাক্তন অধ্যক্ষ হৰেণ সিং বেৰ পদত্যাগৰ পিছতে খালী হৈ পৰি থকা অধ্যক্ষৰ আসন আজিৰ পৰা শোভা বৃদ্ধি পালে মংগল ইংহি ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পুৰণি সচিবালয়ৰ আলোচনা কক্ষত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ অধ্যক্ষতাত তৃতীয় জিলা পৰ্যায়ৰ পৰ্যালোচনা সভা মেগা মিছন সোসাইটিৰ চিফ মিনিষ্টাৰ সমগ্ৰ উন্নয়ন যোজনাৰ অধীনত জিলা কৃষি বিভাগৰ দ্বাৰা অনাগত দিনত কৃষক হিতাধিকাৰীসকলৰ মাজত ট্ৰেক্টৰ বিতৰণ কৰিবলগীয়া বিষয়ক লৈ এই বিভাগীয় সভা ৰাজ্যৰ লগতে জিলা পৰিষদৰ বিজেপি চৰকাৰেও কৃষি ক্ষেত্ৰত উন্নয়নৰ বিষয়ক লৈ দিছে গুৰুত্ব কৃষি ক্ষেত্ৰ উন্নয়নৰ বাবে হিতাধিকাৰী কৃষকসকলৰ বাবে ৰূপায়ণ কৰিবলৈ ওলাইছে বিভিন্ন উন্নয়নমূলক আঁচনি এনে উন্নয়নমূলক আঁচনিৰ অন্তৰ্গত মেগা মিছন সোসাইটিৰ চিফ মিনিষ্টাৰ সমগ্ৰ উন্নয়ন যোজনা এই যোজনাৰ অধীনত জিলা কৃষক হিতাধিকাৰীসকলক বিতৰণ কৰা হ'ব ট্ৰেক্টৰ তাৰ বাবে দুটা পৰ্যায়ত হ'ব এই বিতৰণ অনুষ্ঠান আৰু সেই মৰ্মে পূব কাৰ্বি আংলঙত 5 আগষ্টত কৃষক হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে ট্ৰেক্টৰ বিতৰণ কৰিব আৰু আনহাতে পশ্চিম কাৰ্বি আংলঙৰ কৃষকসকলক বিতৰণ কৰিব 10 আগষ্টত এই সিদ্ধান্ত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ পুৰণি সচিবালয়ৰ আলোচনা কক্ষত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ অধ্যক্ষতাত 25 জুলাইত অনুষ্ঠিত পৰ্যালোচনা সভাৰ এই সভাত জিলা কৃষি বিভাগৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছকে ধৰি আন কাৰ্যবাহী সদস্য তথা এমএসি আৰু বিভাগীয় আমোলা বিষয়াসকল উপস্থিত থাকে মংগল ইংখে ৰিপৰ্ট কাট নিউজ জাৰ্মানী বনৰ মাজত ক্ৰমে লুকাই পৰিছে হামৰেনৰ ৰংপাংমস্থিত এখন চৰকাৰী কাৰ্যালয় এই কাৰ্যালয়টিত আজিৰে পৰা কেবা বছৰৰ আগতে বিষয়া কৰ্মচাৰী ঠিকাদাৰ আদিৰে ৰজনজনাই আছিল গোটেই পৰিৱেশ কিন্তু অজান কাৰণত সেই স্থানৰ পৰা দুদিনমানৰ কাৰণে লৈ অহা হৈছিল বিভাগটিৰ লগতে বিভাগৰ সকলো ষ্টাফ লৈ আহিল পুনৰ ঘূৰাই নিয়াৰ নামকে নোলোৱা হ'ল কংগ্ৰেছৰ 15 বছৰ বিজেপিৰ এবছৰতো হামৰেনৰ চহৰৰ অস্থায়ী কাৰ্যালয়টিয়ে হৈ পৰিল বিভাগটিৰ সৰ্বোচ্চ এনে একোখন কাৰ্যালয় আছে হামৰেনত জানিবলৈ চাওক এই প্ৰতিবেদন হামৰেনৰ পৰা 34 কিলোমিটাৰ নিলগত ৰংপাংবং নামৰ ঠাইত সজেং আৰু হামৰেন পৰিষদ সমষ্টিৰ ৰাইজৰ সুবিধাৰ বাবে স্থাপন কৰা হৈছিল এই গড়কাপ্তানি সংমণ্ডল কাৰ্যালয়টি স্থাপনৰ দিনৰে পৰা ৰংপাংবঙত বিভাগীয় কাৰ্যালয়টিৰ বিষয়া কৰ্মচাৰী বিভিন্ন কামৰ বাবে অহা ৰাইজ তথা ঠিকাদাৰ আদিৰে সৰব আছিল বিভিন্ন নিৰ্মাণৰ কামৰ বাবে নিবিদা আহ্বান কৰা হৈছিল সময়ত বিলৰ ধন আদায়ো দিছিল
মুঠতে স্বাভাৱিক অৱস্থাত চলিবলগীয়া গোটেইখিনি কাম কাজে সময়মতে চলিছিল কিন্তু পিছপৰা অঞ্চল বুলি একাংশ বিষয়া কৰ্মচাৰীসকলৰ পৃষ্ঠপোষকতাত হামৰেনগড় কাপ্তানি বিভাগৰ পথ সংমণ্ডল আৱাসতে অস্থায়ীভাৱে বিভাগীয় কাম কাজ চলাবলৈ আৰম্ভ কৰিলে আজিৰে পৰা প্ৰায় 18 বছৰমান আগতে আৰু গুজেই গজালি হৈ পৰিলে হামৰেনৰ এই সৰু বিভাগীয় আৱাসখনতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত কংগ্ৰেছৰ 15 বছৰ শাসন হ'ল এতিয়া বিজেপিৰ নেতৃত্বাধীন চৰকাৰৰ এবছৰেই হ'ল কিন্তু শাসক দলৰ কোনো নেতায়ো এবাৰো প্ৰশ্ন নকৰিলে ৰংপাংগমত স্থায়ী কাৰ্যালয় থাকোতে হামৰেনৰ এই ঠেক স্থানত থকা সৰু আৰু অস্থায়ী কাৰ্যালয়টিত বিভাগীয় কাম কাজ কিয় চলাই আছে এই সন্দৰ্ভত কি ক'ব গড় কাপ্তানি বিভাগৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে আছে নে কিবা উত্তৰ হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ সদস্য তুলিৰাম ৰংহাঙৰ ধৰ্মপত্নী কাজে তেৰণপি প্ৰায় সমষ্টিসমূহত পৰিদৰ্শনৰ কামলৈ যাওঁতে বা মেলে মিটিঙেও ৰংহাঙৰ চাৰ দৰে লাগি যোৱা পৰিলক্ষিত হয় চহৰত শীততাপ নিয়ন্ত্ৰিত ভৱনত থাকিলেও কি হ'ল তেওঁ হওঁতে গাঁৱৰে জীয়ৰী গাঁৱৰে বোৱাৰী পাহৰি যোৱা নাই নিজৰ ভৰিতলৰ মাটিৰ সুবাসে টানি নিলে কাজে তেৰণপি সেয়েহে গাঁৱৰ পথাৰলৈ গৈ বোকাত নামি ৰুলে ধান চাওঁ আহক এই প্ৰতিবেদন বিশিষ্ট মহিলা কাছে তেৰণপিৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ধৰ্মপত্নী হিচাপে সুখে দুখে সকলো সময়তে লগ দিয়া আটাই পৰিলক্ষিত কৰিছে কিন্তু তেওঁ গাঁৱৰ জীয়ৰী হিচাপে বুৱাৰী হিচাপে এই ধৰণৰ ধৰ্ম পালন কৰা হয়তো ইমান দিনে কোনোৱে দেখা নাই হয় কাছে তেৰণপিয়ে চহৰৰ শীততাপ নিয়ন্ত্ৰিত কোঠালিত থাকিও আৰু পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হৈ জীৱনৰ আধুনিক সা সুবিধাৰ মাজত সময় অতিবাহিত কৰিলেও মাটিৰ গোন্ধক মুঠে পাহৰি যোৱা নাই সেয়েহে এয়া সকলোৱে এই দৃশ্য প্ৰত্যক্ষ কৰিছে কেনেকৈ এইদৰে প্ৰখৰ ৰ'দকো নেওচি ধান ৰোৱাত লাগিছে কাছে তেৰণপিয়ে এই দুৰ্লভ দৃশ্য আৰু তেওঁ যি কৰি দেখুৱালে সেয়া গাঁৱৰ জীয়ৰী বোৱাৰীসকলৰ বাবে নিশ্চয় এক আদৰ্শৰ স্বৰূপ মংগল ইংহি ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ माननीय उच्चतम न्यायालय निर्देश मर्मे 30 जुलाईर भितरत सम्पूर्ण खसरा एनआरसी प्रकाश पाबो এই মুহূৰ্তত মই ৰাজ্যক জনাব বিচাৰিছো যে যিখন তালিকা আমি প্ৰকাশ কৰিম এখন চূড়ান্ত মানে ফাইনেল এনআরসি নহয় এখন খসৰা এনআরসি হে অৰ্থাৎ যিসকলৰ নাম ইয়াত অন্তৰ্ভুক্ত নহয় তেওঁলোকে দাবী অৰ্থাৎ ক্লেইমছ দাখিল কৰা বা এক প্ৰকাৰে পুনৰ আবেদন কৰাৰ বাবে সুযোগ পাব দাবী প্ৰক্ৰিয়াৰ যোগেদি ৰাজ্যে প্ৰয়োজনীয় তথ্য পাতিৰ জৰিয়তে তেওঁ যে প্ৰকৃত ভাৰতীয় নাগৰিক হয় তাৰ প্ৰমাণ কৰা পুৰা সুযোগ পাব গতিকে যিসকলৰ নাম সম্পূৰ্ণ খসৰা এনআরসিত অন্তৰ্ভুক্ত নহয় তেওঁলোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই যিসকল প্ৰকৃত ভাৰতীয় নাগৰিক তেওঁলোকৰ নাম চূড়ান্ত এনআরসিত নিশ্চয় প্ৰকাশ পাব তাৰ উপৰি খসৰাখনত অন্তৰ্ভুক্ত লোকসকলৰ নামৰ বানান আদি ভুলকৈ প্ৰকাশ পালে সংশোধনৰ কাৰণে ৰাজ্যে সুযোগ পাব লগতে কোনো অযোগ্য লোকৰ নাম অন্তৰ্ভুক্ত হলে তেনে ক্ষেত্ৰত राज्य आपत्ति दाखिल करा सुযোগ पाब दाबी अर्थात क्लेम्स और आपत्ति अर्थात ऑब्जेक्शंस और संशोधनी अर्थात करेक्शन এই গোটেই প্ৰক্ৰিয়াটো ৰাজ্যৰ এটা আইনগত অধিকাৰ দাবী আপত্তি আপোনাৰ এনআরসি সেৱা কেন্দ্ৰত জমা দিব পাৰিব ফৰ্মখন ক'ত পাব কেতিয়া কোন সময়ত জমা কৰিব এই বিষয়ে আমি কিছুদিনৰ পিছত বেলেগে প্ৰচাৰ কাৰ্যসূচী হাতত লম আপোনাৰ ঘৰৰ ওচৰৰ ঠাইলৈ গৈ আমাৰ বিষয়াসকলে কেনেকৈ দাবী আপত্তি সংশোধনী ফৰ্ম ভৰাব পাৰে এই বিষয়ে আপোনালোকক সবিশেষ অৱগত কৰিব আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ কাঞ্জ Assamese Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব
माननीय उच्चतम न्यायालय निर्देश मर्मे आगामी 30 जुलाइर भितरे सम्पूर्ण खासरा एनआरसी प्रकाश पाबे। এই মুহূর্তে আমি জনসাধারণকে জানাতে চাই যে খাসরা তালিকা প্রকাশিত হতে চলেছে সেটা চূড়ান্ত অর্থাৎ ফাইনাল এনআরসি নয়, এরা শুধু খাসরা এনআরসি অর্থাৎ যাদের নাম এখানে অন্তর্ভুক্ত হয়নি তাদের দাবি অর্থাৎ ক্লেমস দাখিল করার অথবা এক প্রকার পুনঃ আবেদন করার জন্য সুযোগ থাকবে। দাবি প্রক্রিয়া দ্বারা জনসাধারণ প্রয়োজনীয় তথ্যাদি দিয়ে তারা যে প্রকৃত ভারতীয় নাগরিক সেটা প্রমাণ করার সম্পূর্ণ সুযোগ পাবেন। সুতরাং যে সকল লোকের নাম সম্পূর্ণ খাসরা এনআরসিতে অন্তর্ভুক্ত হয়নি তাদের চিন্তা করার কোনো প্রয়োজন নেই। প্রকৃত ভারতীয় নাগরিকদের নাম চূড়ান্ত এনআরসিতে নিশ্চিতভাবে প্রকাশ পাবে। তাছাড়া যদি খসড়াতে অন্তর্ভুক্ত লোকদের নামের বানান ইত্যাদি ভুল করে প্রকাশ হয়ে থাকে সেই ধরনের ভুলের সংশোধনের জন্য জনসাধারণ সুযোগ পাবেন। সাথে কোনো অযোগ্য লোকের নাম অন্তর্ভুক্ত হলে সেক্ষেত্রে জনসাধারণ আপত্তি দাখিল করারও সুযোগ পাবেন। দাবি অর্থাৎ ক্লেমস, আপত্তি অর্থাৎ অবজেকশনস এবং সংশোধনী অর্থাৎ কারেকশনস এই সমস্ত প্রক্রিয়া জনসাধারণের একটি আইনগত অধিকার। দাবি আপত্তি আপনার নির্দিষ্ট এনআরসি সেবা কেন্দ্রে জমা দিতে পারবেন। ফর্ম কোথায় পাবেন, কখন কোন সময় দাবি আপত্তি জমা করবেন এই বিষয়ে আমরা আলাদা করে কয়েকদিন পরে প্রচার কর্মসূচি যোগে ঘোষণা করব। এই সমস্ত প্রক্রিয়ায় জনসাধারণের অংশগ্রহণের জন্য এনআরসি কর্মচারীগণ বিভিন্ন সার্বজনীন স্থানে সভা ও প্রশিক্ষণ শিবিরের আয়োজন করবে। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ বাতৰি মজিয়ালে। অসম মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলং চাবুদাত পুনৰ অঘটন। কেইজনমান অচিনাক্ত দুষ্কৃতিকাৰীয়ে চাবুদাত মেঘালয় চৰকাৰৰ দ্বাৰা নিৰ্মিত বাছ ষ্টপেজৰ জিৰণি চৰাত কৰিলে থানবান। সীমান্ত এলেকাবাসীৰ ৰাইজে বাছ বা অনা গাড়ীৰে ভ্ৰমণৰ বাবে অপেক্ষা কৰিবলৈ হ'লে জিৰণি লোৱাৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰা হৈছিল মেঘালয় চৰকাৰে। সীমান্ত এলেকাৰ চাবুদাত অলপতে পশ্চিম কাৰ্বি আংলঙৰ চাইনবোৰ্ড ফালি চিৰি পেলাই মেঘালয়ৰ ৰিভই জিলাৰ চাইনবোৰ্ড আঁৰি দিয়া ঘটনাক লৈ অপ্ৰীতিকৰ পৰিস্থিতি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছিল। যদিও হেন সময়তে মেঘালয় চৰকাৰ আৰু অসম চৰকাৰৰ পৃষ্ঠপোষকতাত চাইনবোৰ্ড কাণ্ডৰ পিছতে বৈঠালাংছ আৰক্ষী থানাৰ অন্তৰ্গত চাবুদাৰ জলসিঞ্চন বিভাগৰ পৰিদৰ্শন বাংলোত দুই ৰাজ্যৰ উপায়ুক্ত পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় আৰু উক্ত বৈঠকত সীমান্তৱৰ্তী এলেকাৰ ৰাইজৰ সুবিধাৰ্থে দুই ৰাজ্য আলাপ আলোচনাৰ মাজেৰে উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰি যোৱাৰ সিদ্ধান্ত লোৱা হয়। তাৰ পিছতো পুনৰ চাবুদাত মেঘালয় চৰকাৰৰ দ্বাৰা নিৰ্মিত জিৰণি চৰা অচিনাক্ত দুষ্কৃতিকাৰীয়ে ভাঙি থানবান কৰা ঘটনাক লৈ দুই ৰাজ্যও পুনৰ ভালদৰে বিবেচনা কৰাৰ লগতে ক্ষিপ্ৰতাৰে বিহিত কাৰ্যব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে। চিন্থঙৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ। অহা 1 আগষ্টত KNCAৰ 32 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উদযাপনৰ উপলক্ষে চলিছে ব্যাপক প্ৰস্তুতি। অহা 1 আগষ্টত KNCAৰ 32 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উদযাপনৰ উপলক্ষে চলিছে ব্যাপক প্ৰস্তুতি। কেন্দ্ৰীয়ভাৱে উদযাপন কৰিবলগীয়া এই প্ৰতিষ্ঠা দিৱসটি ডিফুৰ APC কাৰ্যালয়ত অনুষ্ঠিত হ'ব। অনুষ্ঠান সৰ্বতোপ্ৰকাৰ কৃতকাৰ্যতাৰ বাবে ইতিমধ্যে সকলো আঞ্চলিক কাৰ্যালয়, শাখা কাৰ্যালয়ৰ লগতে তলৰ পৰ্যায়ৰ কমিটিসমূহক নিৰ্দেশ দিয়া হৈছে। আনহাতে অলপতে ডাইনী অপযশৰ আমলখি জৰলেপটেৰন আৰু নুহিং ইংটি গাঁৱৰ দুগৰাকী মহিলাক গাঁৱৰ একাংশ ৰাইজে বিচাৰৰ নামত শাৰীৰিক অপদস্থ কৰা কাৰ্যক কাট নিউজলৈ প্ৰেৰণ কৰা এক বিবৃতিৰ যোগে তীব্ৰ গৰিহণা দিছে KNCAৰ কেন্দ্ৰীয় কমিটিৰ সভানেত্ৰী ৰেংকা তাৰোপী আৰু সম্পাদিকা প্ৰতিমা ইংহিপিয়ে। ডিফু কলা কেন্দ্ৰত 24 জুলাইত অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতাৰ এদিনীয়া কাৰ্যসূচী। ইউনাইটেড কাৰ্বি ইউথ এছ'চিয়েশ্যনৰ উদ্যোগত আৰু ইণ্ডিয়ান আৰ্মিৰ সহযোগত অনুষ্ঠিত হয় চিত্ৰাংকন প্ৰতিযোগিতা। চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠানৰ অন্তত আয়োজিত বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে ইণ্ডিয়ান আৰ্মিৰ কেপ্টেইন লক্ষ্য গুপ্তা, কেপ্টেইন শশীদানন্দ, হিলিং হাৰ্ট প্ৰজেক্টৰ পৰা সাবিন ৰংপিপি আৰু চিত্ৰশিল্পী লংকিৰি ৰংপি প্ৰমুখ্যে ব্যক্তিসকলে অংশ লয়। উল্লেখ্য, এই প্ৰতিযোগিতাত চহৰৰ বিভিন্ন স্কুলৰ পৰা সৰ্বমুঠ ৭৫ গৰাকী ছাত্ৰ ছাত্ৰীসকলে আহি ভাগ লয়।
এইসকলৰ মাজত প্ৰথম দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ক্ৰমে জিছা সাহা চাৰচং টিমুং আৰু চেচং টেৰাঙে জিছাক ৫,০০০ নগদ ধন সহ এখন প্ৰশস্তি পত্ৰ আৰু ট্ৰফি চাৰচঙক ২,০০০ নগদ ধন সহ এখনি প্ৰশস্তি পত্ৰ আৰু ট্ৰফি এটা আৰু চেচঙক নগদ ১,০০০ ধন সহ এখন প্ৰশস্তি পত্ৰ আৰু এটা ট্ৰফি প্ৰদান কৰে আনহাতে এই চিত্ৰাংকন প্ৰতিযোগিতাত অৱতীৰ্ণ আন ৭গৰাকী ছাত্ৰ-ছাত্ৰীক উদ্গনিমূলক পুৰস্কাৰ আগবঢ়োৱা হয় উদ্যোগীসকলে সভাত প্ৰসংগ ক্ৰমে ইউনাইটেড কাৰ্বি ইউথ এছ'চিয়েশ্যনৰ নেতৃত্বসকলে ব্যক্ত কৰে যে আগন্তুক দিনত জিলাৰ বাহিৰত হ'বলগীয়া এই ধৰণৰ চিত্ৰাংকন প্ৰতিযোগিতাত ভাগ ল'বলৈ এই ৩গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ইচ্ছুক হ'লে ইউনাইটেড ষ্টুডেণ্ট কাৰ্বি ইউথ এছ'চিয়েশ্যনৰ লগত যোগাযোগ কৰিব পাৰিব সভাপতি ৱাৰলংকি ডেৰাই এছ'চিয়েশ্যনৰ পৰা পাৰ্যমানে সহায়ৰ হাত আগবঢ়াব বুলি কাট নিউজৰ সাংবাদিকৰ আগত মত ব্যক্ত কৰে অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ